ভাবি আছে যে আজিৰ যুগতো কোনোবাই ফেল কৰে নে আৰে ভাই এইবাৰ পৰীক্ষা তো আধা ল'ৰা ছোৱালী কৰিব ফেল কিন্তু এইটো হোৱা উচিত নহয় সেইভাবে আজি মই এনেকুৱা কেইটামান টিপছ দিবলৈ চেষ্টা কৰিম যি কেইটা টিপছ প্ৰয়োগ কৰি যদি পৰীক্ষাত বহা হয় কমসে কম এটা ল'ৰা বা ছোৱালীয়ে পাছ কৰিব ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন ডিস্টিংশন ষ্টাৰ এইবিলাকৰ কথা মই কোৱা নাই এইবিলাকৰ কথাই বেলেগ মই জাস্ট থাৰ্ড ডিভিজনত কেনেকৈ পাছ কৰিব পাৰি এইটো ক'বলৈ চেষ্টা কৰিম তো এইকেইটা টিপছ আপুনি ক'বলৈ চেষ্টা কৰিব এটা ল'ৰা বা ছোৱালীক যিয়ে মস্ত গাধা গৰু বুলি আপুনি ভাবে তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক এইকেইটা টিপছ মই এজন টিচাৰৰ সাইকোলজিটো বুজিব ট্ৰাই কৰি ক'বলৈ চেষ্টা কৰিম যে এজন টিচাৰে কি বিচাৰে এটা এনেকুৱা গাধা গৰু জধামূৰ্খ ল'ৰা ছোৱালীৰ বহি চাই থকা সময়ত কি বিচাৰে চাওক মই টিচাৰ নহয় বহি চোৱা কিন্তু আমাৰ খুৰা টিচাৰ আমাৰ খুৰাই এনেকৈ কৈছে মোক যে আমি এটাই বিচাৰো এনেকুৱা ল'ৰা ছোৱালী পালে যিয়ে একদম বেয়া একদম একো লিখা নাই যে যেনেকৈ নহওক কিয় পাছ কৰি দিয়া হওক যেতিয়া 10 নম্বৰ পায় আমি বহিটো পুনৰ ঘূৰাই নম্বৰ দিবলৈ চেষ্টা কৰোঁ কিন্তু নম্বৰ দিব নোৱাৰাৰ বাবেহে ফেল কৰি দিব লগা হয় এতিয়া উপায় নাই আৰু নম্বৰ দিব নোৱাৰাৰ কাৰণবিলাক মই কৈ আছোঁ চাওক আপুনি যদি পেৰেণ্টছ হয় মানে ক'ব উপদেশ দিব এটা ল'ৰা ছোৱালীক যে কেতিয়াও যাতে পৰীক্ষাৰ বহিত এই 1 নম্বৰৰ পৰা সিৰিয়েলি কোৱেশ্চনবিলাক লিখিব ট্ৰাই নকৰে কাৰণ জানো আপুনি জানে যে সেই ল'ৰা ছোৱালীটোৱে গোটেইকেইটা কোৱেশ্চনৰ এনসাৰ নাজানেয়ে তো নাজানে কিন্তু ট্ৰাই কৰে 1 নম্বৰৰ পৰা লিখা 1 নম্বৰটো অলপ লিখিব তাৰপিছত ঠাই এৰিব যে এইটো নোৱাৰো 2 নম্বৰটো লিখিব 3 নম্বৰটোৰ বাবে ঠাই এৰিব এই ঠাই এৰা সিস্টেম এইবিলাক কৰিলে বহিটো লেতেৰা হৈ যায় যদি শেষত লিখেও 1 নম্বৰৰ বাবে ইমান ঠাই এৰিছে লিখিছে ইমান মান তো তলৰখিনি এনে থাকি গ'ল বা বেছিকে লিখে এইবিলাক উল্টা পাল্টা হৈ যায় তো প্ৰথমতে আপুনি উপদেশ দিয়ক বা আপুনি যদি এজন ছাত্ৰ প্ৰথমতে যি কেইটা কোৱেশ্চনৰ এনসাৰ জানে সেই কেইটা লিখক প্ৰথমতে আপুনি 10 নম্বৰটো একদম ভালদৰে জানে 10 নম্বৰটো লিখক তাৰ পিছত কোনটো ভালদৰে জানে 12 নম্বৰটো জানে 12 নম্বৰ দি 12 নম্বৰটো লিখক মানে প্ৰথম 3 পাঠমান বহিটোৰ যাতে ভাল দেখা কৰে যাতে মাষ্টৰৰ পজিটিভ থিংকিংটো আহি যায় চেক কৰাৰ টাইমত যে ল'ৰা ছোৱালীটো ভাল দে যদিও উল্টা পাল্টাকে লিখিছে যদি প্ৰথমতে আপুনি একদম লেতেৰা কৰি দিয়ে বহিটো কোৰ কি লিখিছে পাত্তা নোহোৱা কৰি দিয়ে পিছৰ পিনে আপুনি ভাল লিখিলেও মাষ্টৰে নাম্বাৰ নিদিয়ে ভালকৈ কাৰণ মাষ্টৰৰ প্ৰথম ইমপ্ৰেছনটোৱে বেয়া তো প্ৰথম ইমপ্ৰেছনটো প্ৰথম 3টা পাঠ আপুনি ভালকৈ লিখক যি কেইটা কোৱেশ্চনৰ আনসাৰ জানে সেই কেইটা লিখক ঠাই নেৰিব যে পিছত লিখিম কাষৰ ল'ৰা ছোৱালীটোৰে চাই লিখিম ঠাই এৰিবলৈ চেষ্টা কৰিলে কিন্তু উল্টা পাল্টা হৈ যায় এইটো 1 নম্বৰ নিয়ম ঠাই নেৰিব আৰু 2 নম্বৰ নিয়ম হৈছে আখৰ ডাঙৰ কৰক আখৰ ডাঙৰ মই দেখাই দি আছো ৰ'ব তো পৰীক্ষাৰ বহি এতিয়া আপুনি এনেকৈ মাৰ্জিন টানে চাৰিওপিনে বা ভাঁজ কৰি লয় আপোনাৰ কথা এতিয়া চাওক যেতিয়া আপুনি লিখিব এই এনেকুৱাকৈ সৰু সৰুকে নিলিখিব আপুনি ডাঙৰকে লিখক পৰীক্ষাৰ বহিৰ পাতত টেনচন নলব বহুত আছে পাত আপুনি ডাঙৰকে লিখক এনেকৈ লিখক হাই আই এম টিম্পু এনেকৈ ডাঙৰকে লিখক আৰু দুটা শব্দৰ মাজত যিবিলাক আপুনি গেপ এৰিব এই গেপটো বেছিকৈ এৰক বা দুটা লাইনৰ মাজত যিটো গেপ এৰিব চেহিন হোৱা হৈ গ'ল এইটো এটা লাইন মাজত যিটো গেপ এই গেপটো বেছিকৈ এৰক মানে আপুনি লিখক কমকে কিন্তু যাতে বেছিকে লিখা যেন পায় যাতে বহিটো ডাঙৰ হয় যাতে পাঠ ল'ব লগা হয় সেইটো ব্যৱস্থা কিবাকে নহয় কিবাকে কৰক আপুনি লিখিছে 10 লাইন কিন্তু ডাঙৰকে লিখক যাতে সম্পূৰ্ণ পাঠটো ভৰি যায় সাফাও হ'ব চাবলৈ ভাল হ'ব মুঠতে ডাঙৰকে লিখক আখৰ ডাঙৰ কৰক তাৰ পাছত ধৰক দুটা কোৱেশ্চন আহিছে এটা চেপ্টাৰৰে এটা কোৱেশ্চনৰ এনসাৰ আপুনি ধুনীয়াকৈ জানে মুখস্থ কৰি গৈছিল কিন্তু পিছৰ কোৱেশ্চনটোৰ এনসাৰ আপুনি নাজানে কি কৰক জানেনে যদি পাৰে প্ৰথম কোৱেশ্চনটোৰে এনসাৰটো অলপমান উল্টা পাল্টাকে সেকেন্ডটোতে বহাই থৈ আহক মানে যেহেতু চেপ্টাৰটো সেম
তো কুৱেশ্যনৰ এনসাৰটো প্ৰায় সেমে হ'ব মাত্ৰ অলপমান বেলেগ কিন্তু আপুনি যদি মুখস্থ কৰাই নাই কি কৰিব উপায় নাই তো প্ৰথম কুৱেশ্যনটো যেটো এনসাৰ লিখিছিল সেকেন্ড কুৱেশ্যনটো হে এনসাৰটোৱে অলপমান উল্টা পাল্টাকে লিখি থৈ আহক যাতে যদি আপুনি পাস কৰা নম্বৰটো নাপায় মাষ্টৰে সেই এনসাৰটোত নাম্বাৰ দি হলেও আপোনাক পাস কৰাই দিব পাৰে মুঠতে কুৱেশ্যন এৰি নাহিব যি জানে সেই লিখি আহক কুৱেশ্যন এৰি নাহিব আৰু এটা কথা যেতিয়া আপুনি কাখত বহা লৰা ছোৱালী তাতে চাই লিখে কেতিয়াবা উপায় নাই আৰু হৈ যায় কাখত বহা লৰা বা ছোৱালীয়ে ধুনীয়াকৈ লিখি থাকে চাই লিখিব লগা হয় হি যি লিখিছে সেম টু সেম নেলিখিব তেনেকৈ লিখিলে আপুনি নম্বৰ নাপায় আপোনালোকে বহুতে চাবও নাজানে কি কৰক জানেনে হি যি লিখিছে এবাৰ পঢ়ি লওক তাক কক মোক একবাৰ জাস্ট পঢ়িব দিলে হ'ল মই চাই নেলেখো পঢ়ি লওক পঢ়ি লৈ এটা ষ্টৰী ক্ৰিয়েট কৰক মাইণ্ডত যে এনেকুৱাকৈ লিখিছে যে আকবৰৰ কথা লিখিব দিছিল আকবৰৰ কথা আকবৰ এজন ৰজা আছিল লিখিলে আকবৰ এজন ৰজা আছিল আকবৰৰ ঘৰ অমুকত আছিল আকবৰৰ ঘৰ অমুকত আছিল এনেকৈ নহয় চাই পিনে যি মনত থাকিল আপুনি সেইখিনি বনাই লিখকচোন আপুনি বনাওক এনেকুৱাকৈ বনাওক য'ত এনসাৰটোত এটা আৰম্ভণি থাকে মাজ ভাগ থাকে শেষ থাকে তেতিয়াহে আপুনি নম্বৰ পাব অংকটো বাদ দিয়ক বাকি যিয়ে নেলিখে আপুনি অসমীয়া সমাজ বিজ্ঞান হিন্দী ইংৰাজী এই বিলাকত যেটো এনসাৰ লিখে এনসাৰটোৰ এটা আৰম্ভণি থকা দৰকাৰ এটা মাজ থকা দৰকাৰ এটা শেষ থকা দৰকাৰ আৰু আৰম্ভণিৰ 3 লাইন আপুনি এনেকুৱাকৈ লিখক এনেকুৱাকৈ মছলা দিয়ক যাতে মাষ্টৰটোই পঢ়িয়ে ভাল পায় মাষ্টৰটোই পঢ়িয়ে যাতে মাইণ্ডত এটা পজিটিভ থিংকিং লয় যে কুৱেশ্যনটো ভালে লিখিছে যদিও আপুনি মাজত ইমান ইনফৰমেশ্যন দিয়া নাই যদিও আপুনি মাজত অলপমান বেয়াকে লিখিছে বা ইমান ভাল হোৱা নাই কিন্তু ফাৰ্স্ট 3 লাইন শেষৰ 2 লাইন মান ভাল কৰিলে মাষ্টৰটোই ভাল পায় মাষ্টৰটোই ইমান ভালকে নপঢ়িতো মাষ্টৰটোই জাস্ট এনেকুৱাকৈ পঢ়ি যাব তো যদি ফাৰ্স্টখিনি ভাল পায় লাষ্টখিনি ভাল পায় নাম্বাৰ দিবলৈ ইমান কুণ্ঠাবোধ নকৰে তো সদায় ষ্টৰী এটা ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিব য'ত প্ৰথম থাকে মাজ থাকে শেষ থাকে উল্টা পাল্টা লিখিলে নাম্বাৰ নাপায় আৰু সদায় মনোযোগ দিব যে নাম্বাৰ কিমান আছে সেই কোৱেশ্চনটোত কিমান নাম্বাৰ আছে এটা 10 নম্বৰী কোৱেশ্চন আপুনি প্ৰথমতে প্ল্যান বনাই লওক যে মই 3 বাত লিখিবই লাগিব যেনেকৈ নহওক এই 10 নম্বৰী কোৱেশ্চন তো সেই 3 বাতৰ কাৰণে আপুনি মাইণ্ডত ভাবি লওক যে মোৰ মাইণ্ডত এইখিনি ইনফৰমেশ্যন আছে এতিয়া মই 3 পাত কৰো কেনেকৈ আৰে ভাই কিবাকে নহয় কিবাকে আপুনি 3 পাত কৰিবই লাগিব কাৰণ এটা 10 নম্বৰ কোৱেশ্চন এটা 5 নম্বৰী কোৱেশ্চন আপুনি প্ৰথমতে কোৱেশ্চনটো নেলেখতে আপুনি ভাবি ল'ব লাগিব যে মই 2 পাত লিখিম যেনেকৈ নহওক মই 2 পাত লিখিমেই কিবা নহওক কিবা মই 2 পাত লিখিমেই আৰু 2 পাত লিখিবই লাগিব আপুনি তো কিমান পাত লিখে কিমান লিখে নিলিখতে ভাবি ল'ব লাগিব নাম্বাৰ চাইহে হ'ব যেনেকুৱাকৈ পইচা চাইহে গাড়ী কিনিব পাৰি তেনেকুৱাকৈ নাম্বাৰ চাইহে এনসাৰ লিখক প্ৰথমতে নাম্বাৰটো চাব কিমান নাম্বাৰ দিয়া আছে কুৱেশ্চনটোত এইখিনি টিপস ফলো কৰি আপুনি কমসে কম পাস কৰিব পাৰিব চাওক এনেকুৱা বহুত টিপস আছে যিবিলাক টিপস জানা শুনা ল'ৰা ছোৱালীৰ কাৰণে ষ্টাৰ পাব ডিষ্টিংশ্যন পাব ফাৰ্ষ্ট ডিভিজন পাব এওঁলোকৰ বাবে কিন্তু কিবাকে পাস কৰাৰ বাবে আপুনি এইকেইটা ফলো কৰক যে প্ৰথমতে বহিটোৰ 3টা পাত চাফা কৰক 2 নম্বৰ আখৰ ডাঙৰ কৰক লাইনৰ মাজত গ্যাপ বেছিকৈ ৰাখক তাৰ পিছত যিবিলাক আপুনি লিখে সেইবিলাক ষ্টৰী এটা ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰক য'ত আৰম্ভণি থাকে য'ত মাজ ভাগ থাকে য'ত শেষ থাকে আৰু পৰীক্ষাৰ আগত যিবিলাক আপুনি কিতাপ পঢ়িব সেই কিতাপবিলাক মানে বহুত কিতাপ নপঢ়িব যে এইখনো পঢ়িলোঁ সেইখনো পঢ়িলোঁ কুৱেশ্যন বেংকো পঢ়িলোঁ এইখন নোট পঢ়িলোঁ সেইখন নোট পঢ়িলোঁ একো লাভ নাই আপুনি বনাওক মেইন বুকখন পঢ়ক আৰু মেইন বুকখনৰ পৰা বনাওক যিমানে বনাব সিমানে নাম্বাৰ বেছিকৈ পাব অসমীয়াটো বনাব জানে ইংলিছ বাৰু বহুতে বনাব নাজানে কিন্তু অসমীয়াৰ কথাই কৈছোঁ আপুনি বনাওক মুখস্থ কৰি নিলিখিব কাকো মুখস্থ শক্তিৰ প্ৰয়োজন নাই হাউ টু এক্সপ্ৰেছ আপুনি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰে মাষ্টৰে সেইটোহে চাই সব বনাই লেখক যিমান পাৰে সব বনাই লেখক বনালে নম্বৰ পাব বনালে মাষ্টৰে এইটো বিচাৰে যে নিজৰ ক্ৰিয়েটিভিটিখিনি দেখাওক আপুনি মুখস্থ কৰি লিখিছে মুখস্থ কৰি সকলোৱে লিখিব পাৰে মুখস্থ নহয় বনাবলৈ চেষ্টা কৰক তো আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিল সাবস্ক্ৰাইব কৰক